हेलो एवरीवन मोर अन्य এটা मिनी ब्लॉगলৈ আটাইকে স্বাগতম জনাইছো আশা কৰো ভিডিওটো চাই ভাল পাব এতিয়া হৈছে টেঙা বতৰ গটিকে ভাবিলো আজি ঘৰৰ সকলোৱে মিলি ৰবাব টেঙা খোৱা যাওক ঘৰৰ বাৰী চুকত লমালমে ডাল ভৰি ভৰি লাগি থকা ৰবাব টেঙা গছজো পাই উচলে গৈ মনটো বেয়াই লাগিলে নপকুতে হৰভাগ কেৰকেটুৱে খাই হেখেই কৰিলে আমি সদায় আজি খাম কাইলে খাম কৈ অবহেকত আজি ভাবিলো ৰবাব টেঙা খোৱাই যাওক এয়া মই ৰবাব টেঙা চিঙি লৈ ললো আৰু এইফালে কলপাতো কাটি লৈ ললো কলপাতখন এতিয়া মই ভালদৰে ধুই মেলি লৈ লওঁ আৰু এফালে ভোট জলকীয়া নিমখ টেঙা পাত সকলো ৰেডি কৰি ললো আৰু এতিয়া এয়া মই কাটিবলৈ লাগি গৈছোগৈ আৰু ৰবাব টেঙাটো কি ধুনীয়া দেখিছেনে একদম ৰঙা খাবলৈ আৰু বহুত টেষ্টি আৰু এয়া এফালে ভতিজাটোৱে ফুটা নুফুটাৰ মাতেৰে টেঙা দেখি দৌৰি আহি ক'লে নহয় ময়ো খাম আৰু ৰবাব টেঙাটো হাতত লৈ যিহে তাৰ হাঁহি ফূৰ্তি পিছে তাৰ হাঁহি ফূৰ্তি দেখি আমাৰো টেঙা গুচোৱা হেঁপাহ আৰু দুগুণে বাঢ়ি গ'ল সেয়ে মই খৰধৰকৈ টেঙা গুচোৱাত এয়া লাগি গ'লোঁ আৰু এইফালে আমাৰ টেঙা হৈ গ'ল এতিয়া তেন্তে দগচি খোৱাহে কথা তো এয়াই আছিল মিনি ব্লগটো কেনেকুৱা লাগিলে চাই জনাবলৈ নাপাহৰিব